ফুলনিত লেণ্ড অনাৰ এছ'চিয়েশ্যনৰ এখন সভা অনুষ্ঠিত হয়। মহংগী যোৱাত বাছ আৰু পানী কঢ়িওৱা ট্ৰাকৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয়। খেৰণীত বনৰীয়া হাতীৰ অবৰ্ণনীয় তাণ্ডৱ। EM লুমচিং তেৰণৰ তত্বাৱধানত MGNৰেগাৰ শুভ উদ্বোধন কৰে। লাংফেৰ সমষ্টিৰ MSc ৰামসিং টিমুঙক EM পদ দিয়াৰ বাবে বকলিয়াঘাটৰ ফ্ৰেণ্ডশ্বিপ ক্লাবৰ অনুৰোধ CEM তুলিৰাম ৰংহাঙলৈ। কাৰ্বি আংলঙৰ ফুলনিৰ ৰাজস্ব বিত্তৰ অন্তৰ্গত যোৱা 30 নৱেম্বৰ সোমবাৰে লেণ্ড অনাৰ এছ'চিয়েশ্যনৰ এখন সভা অনুষ্ঠিত হৈ যায়। লেণ্ড অনাৰ এছ'চিয়েশ্যনৰ সভাপতি জিৰহন হানছে আৰু সহ-সভাপতি জিৰচং টাৰোৱে যোৱা জুন মাহত মাটিৰ মালিক আৰু 4 লাইন অথৰিটিৰ সৈতে আলাপ আলোচনা কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰিছিল। যদিও সেই স্মাৰক পত্ৰৰ মতে কোনো সন্তুষ্টময় উত্তৰ লাভ নকৰাত সভাপতি জিৰহন হানছে আৰু সহ-সভাপতি জিৰচং টাৰোৱে অসন্তুষ্টময় ভাৱ প্ৰকাশ কৰে। লাংহিনৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলঙৰ মাঞ্জা পুলিচ ষ্টেচনৰ অন্তৰ্গত লঙিতৰ মহংগী যোৱাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি পুৱা 8:30 মান বজাত ডিমাপুৰৰ পৰা হোজাই অভিমুখে যোৱা AS21C 4996 আল্ট্ৰা বাছ আৰু পানী কঢ়িওৱা AS14C 6723 ট্ৰাকৰ মাজত সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত 3জন লোক থিতাতে নিহত হয় আৰু বহুকেইজন লোক আহত হয়। নিহত হোৱা লোককেইজন হ'ল জাবেদ আলী 32 বছৰ, বাৰামা বাক্সা, ধৰ্মেন্দ্ৰ দাস 32 বছৰ, বৰপেটা চহৰ আৰু অনুপম শৰ্মা বৰপেটা চহৰৰ বুলি চিনাক্ত কৰা হৈছে। আহত লোককেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া হৈছে। ৰাজেশ হানছেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। শনিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত বনৰীয়া হাতীৰ অবৰ্ণনীয় তাণ্ডৱ। খেৰণী বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰানাইমা বিল গাঁৱত নিশা বৃহৎ এটা হাতীৰ জাকে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁৰাল আদি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাৰীৰ তামোল, নাৰিকল, কলগছ আদি ভাঙি ছিঙি বিস্তৰ ক্ষতি সাধন কৰে। বিগত কেইবামাহ ধৰি প্ৰায় 100জনীয়া হাতীৰ এটা জাকে নিশা বৃহত্তৰ খেৰণী অঞ্চলৰ বগৰীঘাট, দাসবস্তি, মাছবস্তি, বাগিচাডুবি আদি গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠোৱাত ব্যৰ্থ খেৰণী বন বিভাগ। উল্লেখযোগ্য যে উপদ্ৰৱক লৈ বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱা বিভাগটোৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী অঞ্চলবাসীৰ। খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চিলধাৰামপুৰৰ ৰংমিৰদানত যোৱা 29 নৱেম্বৰ শনিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EM লুমচিং তেৰণৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত VDC চেয়াৰমেন অৰ্চন ৰংপি, ডেনগাঁৱৰ লেম্পছ চেয়াৰমেন কুৰচিং টিমুঙৰ সহযোগত ৰংকেৰ পূজাৰ অনুষ্ঠান, আৰ্ট ফিলিংছ, অপেন ষ্টেজ আৰু ৱাটাৰ হাৰ্ভেষ্টিং আদি অনুষ্ঠানসমূহ উদ্বোধন কৰাৰ উপৰিও PMGSY আৰু MGNৰেগাৰ পৰিকল্পনাসমূহ শুভ উদ্বোধন কৰে। পাৰুখোৱাৰ পৰা আনন্দবেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। সোমবাৰে দুপৰীয়া 2:30 মান বজাত বকলিয়াঘাটত অনুষ্ঠিত ফ্ৰেণ্ডশ্বিপ ক্লাবে লাংফেৰ সমষ্টিৰ MSc ৰামসিং টিমুঙক EM পদ দিয়াৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙক অনুৰোধ কৰে। বিগত 3 বছৰে হ'ল MSCৰ নিৰ্বাচন হোৱা যদিও আজিলৈকে MSc ৰামসিং টিমুঙক কোনো EM পদ নিদিয়াৰ বাবে লাংফেৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰিলে। সেয়ে অতি শীঘ্ৰেই কোনো এখন ডিপাৰ্টমেণ্টত MSc ৰামসিং টিমুঙক EM পদ দিয়াৰ বাবে অনুৰোধ CEM তুলিৰাম ৰংহাঙলৈ। ফ্ৰেণ্ডশ্বিপ ক্লাবে এই কথা উল্লেখ কৰে এখন সংবাদমেলত।